वेलकम बैक टू आवर चैनल राजू सुभा ब्लॉग्स। तो आपनालोके लास्ट वीडियो देखिছিল আমি যোৰহাট গৈছিলো আৰু যোৰহাটত আমি বহুত বেছি মজা কৰিছিলো আৰু শপিং কৰিছিলো আৰু সঁচাকে মজা লাগিছে সঁচাকে বহুত ভাল লাগিছে কি মজা লাগিছে মোৰ পকেট খালি কৰিছে সেইকাৰণে ভাল লাগিছে নেকি আৰু ভাল লাগিছে সঁচাকে কোৱা মানে কি শপিং কৰিছো ইমান দিনৰ মূৰত তোমাৰ লগত সেইকাৰণে ভাল লাগিছে আৰু এনেতো মাইকী মানুহৰ ভালে লাগে মতা মানুহৰ পকেট খৰচ কৰি তো আমি কি কি শপিং কৰিছিল আপোনালোকটো দেখুৱা হোৱা নাছিলে তো ভাবিছো আজি আপোনালোকক আমাৰ শপিং কি কি আছে সব মই কেনেকৈ উলিয়াই ৰাখিছো দেখাবৰ কাৰণে তাৰ আগত মোৰ গেট আপ সব মই মোৰ এগৰাকী বাইদেৱে মোক চাহ খাবলৈ মাতিছে আমাৰ দুইজনকে তো আমি চাহ খাবলৈ যাম তাৰ আগত আমি আপোনালোকক আমি কি কিনিছিলো তাকে দেখুৱাম তাৰ পিছত আমি চাহ খাবলৈ যাম তেন্তে আমি আৰু দেৰি নকৰো বলক বলক কি কি কিনিলো জলদি জলদি চাও মোটো আনবক্সিং কেতিয়া কৰিম কেতিয়া পিন্ধিম এনেকুৱা লাগি আছে তেন্তে আৰু দেৰি নকৰো জলদি জলদি চাও এতিয়া দেই ফাৰ্ষ্টতে মই এই শ্যাম্পু আৰু কন্ডিশনাৰটো দেখাই দিও কাৰণ এই দুটা মই বিছনাত হলে কাপোৰ লাগি যাব আজি মই ইউজ কৰিছিলো এটো শ্যাম্পু আৰু ওয়াও শ্যাম্পু আৰু কন্ডিশনাৰ লৈছো পিয়াজৰ হয় কাৰণ মোৰ মূৰত ইমানে চুলি হৰি আছিল আৰু ইমানে ড্যান্ড্ৰফ হৈছিল তো মোৰ পেহিয়জনীয়ে কৈছিলে যে ওয়াও পিয়াজৰ শ্যাম্পু আৰু তেল আৰু কন্ডিশনাৰ ইউজ কৰিবৰ কাৰণে তাৰ কাৰণে মই যোৰহাটৰ পৰা লৈ আহিলো আজি ইউজো কৰিলো নেক্সট কি চাম এতিয়া নেক্সট আমি এটো চাম এটো এটা টপ মোৰ হাজবেণ্ডে চইচ কৰি দিছে কেনেকুৱা লাগিছে আপোনালোকে জনাব টপ এটা লৈছো আৰু ইয়াৰ বেছি দাম নহয় 400 টকা মাত্ৰ 399 আৰু মই মোৰ হাজবেণ্ডক এটা পেন কিনি দিছো তাই মোৰ কাৰণে পেন কিনি দিছে এটো এই পেনটো কিনিছে ঠিকই কিন্তু পইচাটো মোৰ পকেটৰ পৰা গৈছে সেই পেনটোহে তাই কিনি দিছে বাকি পেমেন্টটো মোৰ পকেটৰ পৰা গৈছে বন্ধু হ'ব একো নাই দিয়া মোৰ পইচা তোমাৰ পইচা মোৰ পইচা না না তোমাৰ পইচা মোৰ পইচা আৰু মোৰ পইচা মোৰে পইচা বহুত দিন ধৰি মোৰ চেন্ডেল নাই আৰু চেন্ডেল মানে কিনিবলৈ টাইম নাপাওঁ তাৰ কাৰণে মই মোৰ ফেভৰেট চেন্ডেল এবাৰ পিন্ধিছিলো মানে তো আকৌ ভেজকে লৈ আহিলো ভাল লাগে মোক পিন্ধিও ভাল লাগিছিলে আৰু পিন্ধা পিছত দেখিও ভাল লাগে এইটো চেন্ডেল সব মোৰ ফেভৰেট চেন্ডেল তাই চেন্ডেলটো পালে বেলেগ নালাগে নেকি নাই ৰবা এইয়া সব কিমান ধুনীয়া শাইনিং কৰি আছে তাই এইটো অজতাৰ ফেভৰেট চেন্ডেল হয় বহুত ভাল লাগে এবাৰ পিন্ধিছিলো আৰু এতিয়া আকৌ লৈ আহিলো পাইছোতে লৈ আহিলো এই যে দিছো এজুৰ চেন্ডেল মই আপোনাক হেনা দেখাইছিলো সেম হেতুৰে কালাৰটো চেঞ্জ আৰু পিন্ধি বহুত আৰাম আছে এটো কাৰণে মই লৈ আহিছো তো মোৰ চেন্ডেল দুজোৰ ধুনীয়া হয় নহয় কও এতিয়া আমাৰ ৰাইজৰ জোতা লৈ দিছো মই জোতাটো দেখাই দিছো মটা মানুহৰ বস্তু মই পছন্দ কৰিব নোৱাৰো আপোনালোকে জনাব কেনেকুৱা লাগিছে দেনতে জোতা ওলালে এইয়া ডাঙৰ বক্স এইয়া জোতা ওলাই গ'ল সব দুটা একেলগে সমান কৰি দেখাওঁ এয়া বাপৰে গোটফুৰ আছে দাঙিবই নোৱাৰিছো এইয়া এই পিছফালে এনেকুৱা আছে সাইডত এনেকুৱা আছে পিছপিনে এনেকুৱা আছে কেনেকুৱা লাগিছে আপোনালোকে জনাব বেগ নাই মোৰ ইমানখিনি ললো বস্তুখিনিৰ ভিতৰত মোক বেগটোৱে ভাল লাগিছে তাইৰ লগত বিচাৰ নাছিলে মোক বেগটো ভাল লাগিছে ল'ব বিচাৰ নাছিলে কাৰণ মোৰ দুদিনমান হৈছে মোৰ দেৱৰে মোৰ কাৰণে বেগ কিনি দিছে ধুনীয়া বেগ আৰু বহুত নাছিলো মই কৈছো যে মোৰ হাজবেণ্ডে ল'ব কৈছে লৈ লোৱা পানী বটল সোমাব ছাতি সোমাব কিতাপ সোমাব বহি সোমাব পাৰ্ট কাৰণে ময়ো ভাবিছো কথাটো সঁচাই মোৰ দুটা বেগ নিয়াতকে এটা বেগে লৈ যাম সেইটো কাৰণে মই লৈ ললো বুদ্ধি লগাই তো আমাৰ এয়া শপিং আপোনালোকক দেখালো আৰু আমি এতিয়া যাওঁ চাহ খাই আহোঁগৈ আলহী ঘৰত চাহৰ মোক খুব ভাল লাগে মানুহে মাতিলে ন মই বহুত ভাল পাওঁ এতিয়া চাহটা বনাই থৈছে আমি গৈ খাই আহোঁগৈ আপোনালোকক আহি কম কি কি খোৱালে দেই আপোনালোকে চাই থাকিব মই মোৰ আগৰ তামাম চেন্ডেলটোকে পিন্ধিলাম নেকি জোতাটো দৰকাৰ নাই তুমি নিজৰ জোতা পিন্ধাইও সেইটো জোতা পিন্ধাব নালাগে দেই মই কৈ দিম মই চিনি নাপাওঁ বুলি সেইটো জোতা পিন্ধি গ'লে এইটো পিন্ধি লোৱা আৰু আমি যাওঁ সোনকালে এতিয়া আমি ওলাও ফ্ৰেণ্ডছ আমি এতিয়া তাই মাটি চাহ খাবৰ কাৰণে আমি তালৈ যাওঁ ওলাই যাওঁ এতিয়া জোতা পিন্ধিম কিন্তু জোতাৰ মোজা নাই মোজা সেই মই পিন্ধিছিলোঁ সেইটোকে মোজা এযোৰ লৈ আহাগৈ পটককৈ ওচৰতে মাৰ্কেট আছে মোজা এই ফ্ৰেণ্ডছ মোজা আছে মোজাটো মানে অলপ
জানে নহয় জোতাটোৰ যেনেকুৱা কণ্ডিশ্যন তাৰ লগত মেচিং কৰি মোজাটোৰ অৱস্থা এনেকৈ ৰাখিছোঁ এতিয়া বোলে সেই মোজাযোৰো বোলে নিমিলিব ইয়াৰ লগত তাৰ কাৰণে বোলে নতুন এযোৰ মোজা ল'ব লাগে এতিয়া চাওঁ ক'ত গ'লা তুমি আকৌ এয়া চাক তাইৰ কাম এতিয়া তাক মানে ভালকৈ দেখা নাপায় কাৰণে টুলত উঠি ল'লে আমি গৈছিলোঁ মানে চাহ খোৱাকৈ গৈছিলোঁ কিন্তু তেওঁলোকে কি কৰিলে আমাক হেভিকৈ খুৱাই দিলে আপোনাৰ ফ্ৰুটছৰ পৰা আদি কৰি পুৰি খুৱালে মিঠাই খুৱাই দিলে চাহ খুৱাই দিলে আমাৰ পেট হৈ গ'ল হাউচফুল আমিও কিন্তু লাহে লাহে গোটেইখিনি বস্তু আমাৰ পেটত ভৰাই লৈছোঁ মানা কৰা নাই আমি গোটেইখিনি ভৰাই ল'লোঁ এতিয়া আমাৰ পেট হৈ গ'ল হাউচফুল এতিয়া আমি ঘৰত আজি ৰাতি নাখাওঁ আৰু তাই বাচি গ'ল বনাব নালাগে আৰু মই বাচিলো যে ৰাতি বনা আৰু মই ভালেই পাওঁ ৰাতি বা বনাব নাপালে আৰু আজিৰ ভিডিঅ' আমি ইমানতে এক মিনিট আৰু এটা কথা মই কৈ লওঁ আপোনালোকে যদি মোক এক নালাগে মোক তাইক যদি কৰিব খোজে খাবৰ কাৰণে তাইক ইনভাইট কৰিব তাই মানে ভোক্ষৰ হয় ভোক্ষৰ তাইক মাতিলে মানে তাই কেতিয়াও কাকো মানা নকৰে বিয়া হওক বা যিয়ে হওক সকাম হওক ভোক্ষৰ হয় তাক মাতিব তাই যাবগে ভোক্ষৰ নহয় ভোক্ষৰ কাক কয় ভোক্ষৰ কাক কয় ঠিক আছে বন্ধুসকল আমাৰ এইবিলাক চলিয়ে থাকিব আমি ভিডিঅ' ইয়াতে সামৰণি মাৰিলোঁ যদি আপোনালোকে ভিডিঅ' চাই আমাৰ ভাল পায় লাইক কৰিব আৰু চেনেলটো যদি নতুন থাকে ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি আমাক ছাপোৰ্ট কৰিব তেতিয়ালৈকে জয় আই অসম বন্দে মাতৰম